অহা 31 তাৰিখে মুক্তি পাব বহু আকাংক্ষিত ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে চাবলৈ অধীৰ অপেক্ষাৰে বাট চাইছে ৰাজ্যবাসীয়ে। মুক্তিৰ পূৰ্বে অভিলেখ গঢ়িছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে বেনাৰ পোষ্টাৰে চৌপাশ জুবিনময় হৈ পৰিছে। প্ৰাণৰ শিল্পীগৰাকী শেষৰ বাবে চাবলৈ ৰাইজৰ মাজত আন এক উৎসাহ দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া ৰংঘৰ চিনেমা হলতো ৰৈ ৰৈ বিনালেৰ প্ৰস্তুতি। অনলাইন অফলাইন টিকট 3টা দিনলৈ বুকিং হৈ যোৱাৰ কথা জনাই কৰ্তৃপক্ষই। এটা দিনত 5টা দৰ্শনী উপভোগ কৰিব পাৰিব দৰ্শকে। আমি মনে মনে ভাবিছিলোঁ তেনেধৰণে আমি সুন্দৰকৈ সজাই পৰাই হলটো ৰাখিছোঁ আৰু 31 অক্টোবৰ দৰ্শকৰ মানে বহুতো সঁহাৰি পাইছোঁ। এতিয়া আমাৰ টিকেট প্ৰায় 3 দিনমানৰ কাৰণে টিকেট আমাৰ প্ৰায় 60% টিকেট আমি বেছি দিলোঁ। বিশেষকৈ আমি সকলো টিকেট এনেই অনলাইনত এইটো কাৰণেই নিদিওঁ যে আমাৰ গাঁৱৰ কিছুমান মানুহ আহে, সিহঁতে যাতে ঘূৰি যাব নোৱাৰে, সেইটো কাৰণে আমি কিছুমান টিকেট আমি অফলাইনতো আমাৰ হলত যোৱা দিওঁ। আৰু যিহেতু কিছুমান ঠাইত আপোনাৰ ৰাতিপুৱাই পৰা কিছুমান হেৰি কৰিছে, ইয়াত কেনেকুৱা হৈছে? আমাৰ এনেই সাধাৰণতে 4টা শ্ব' হয়, কিন্তু আমি এখন 5টা শ্ব'কৈ আমি হেৰি কৰিছোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, 3 ঘণ্টা অন্তৰে মানে আমি চিনেমাখন হেৰি কৰিম। 5টা শ্ব' হ'ব আমাৰ। 5টা শ্ব' হ'ব। লাষ্ট শ্ব'টো ৰাতি 9টাৰ পৰা 12টালৈকে। প্ৰথমটো কেইটা হ'ব? প্ৰথমটো ৰাতিপুৱা 9টা বজাত।